টু মাই ইউটিউব চেনেল। আমি আকৌ নতুন এটা ভিডিঅ'লৈ তোমাক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো মানে ঘৰৰ পৰা ষ্টাৰ্ট নাই কৰা, আজি গাড়ীৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আৰু আজি আমি আহিছোঁ হাবুং। এটা ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক, চাই ভাল পাব। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ মানুহ চানুহ মুতিবলৈ নামিছে। আৰু এয়া গাড়ীখন দেখিছে, মই অকণ মুতিলৈ নামি আহিলোঁ। তাৰপিছত আকৌ ব'লক। ফাইনেলি পাই গ'লোঁ আমি হাবুং, মানে আহোম যুগৰ মানে মন্দিৰ। আৰু এইপিনে দেখিছে পোৱা আহোম যুগৰ মন্দিৰ গাইছ। এইখন গেট দেখিছে, মই গেটখন সোমাই আহিলোঁ গাইছ। আৰু এইপিনে পৰা ধামাকা পিকনিক চলি আছে, দেখিছে গোটেই। ক'বলৈ গৈ আছোঁ, দেখিছে গোটেই মানুহ ভিৰ গাইছ। গৈ আছোঁ খাবলৈ। খোৱা মানুহ ভিৰ হৈ আছে। তেনেকুৱা খানা বনাই আছে, দেখিছে খানা বনাই আছে, মানুহ বহি আছে, বনাই আছে গাইছ। আৰু পুৱাই পিনে ধমাকা আছে নিশ্চয়। এপাক ফুৰিব আহিলোঁ গাইছ। এটা পাৰ্ক দেখিছে, এইটো আমাৰ গাঁৱৰ পাৰ্টি হয় গাইছ। মানে গাড়ী দুখন ল'লে গাইছ। আৰু এইবোৰ দেখিছে, আৰু এয়া গাইছ আৰু দেখুৱাই যাম, চাই থাকক ধুনীয়াকৈ ধমাকৈ। মাধুৰী বা দোস্ত আহিছোঁ আমি হনুমান মন্দিৰ চাবলৈ। এইখন গেটখন দেখিছে গাইছ, তাৰ ভিতৰত সোমাই যাওঁ। পুৱা মানুহৰ ভিৰ দেখিছে গাইছ, আহি আছোঁ।